हेलो माकौती तमाम भिडिओर सहित आपनालोকক पुनर स्वागतम जनाई आरम्भ কৰিবলৈ ওলাইছো মোৰ ইউটিউব চেনেল আই লাইক ফুড এণ্ড ট্ৰেভেল। সো আজি আমি ক'ত আছো আপোনালোকে দেখা পাব অতি ধুনীয়াকৈ। ক'ত আছো মই কৈ আছো অলপ পাছত। আপোনালোকে পোহৰ দেখিছে নিশ্চয়, সেইয়া তাতে হ'ব ৰাস। এই জুম কৰি দিছোঁ চাওক, আইফোন নহয় তো ইমান দেখা নাপাব, আপোনালোকে জুম কৰি দিছোঁ, সেই তাতে ৰাস হ'ব। অলপ পাছত আপোনালোকক দেখুৱাই আছোঁ ৰাইডিঙীয়া ৰাস কেনেকুৱা ধৰণৰ হয়। আমি এতিয়া ৰাস চাবলৈ আহি আছোঁ। এয়া চাওক ৰাসৰ ঘৰটো এইটো দেখুৱাই দিছোঁ। এইটো শংকৰ মন্দিৰ হয়, ইয়াতে হ'ব। আমাৰ মন্দিৰ আছে ইয়াত ৰাইডিঙিয়াত, ইয়াতে ৰাস পতা হ'ব। অলপ পাছতে ৰাস হ'ব, আপোনালোকে চাই থাকিব। আমি ৰাস চাব আহিছোঁ। আমাৰ লগত আছে বেটু আৰু ইয়াৰ আছে কোন নামটো কৈ দিয়া। আমি ৰাস চাব আহিছোঁ, আপোনালোকে ধুনীয়াকৈ চাব। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অলপ শ্বেয়াৰ কৰিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকক আপলোড কৰাৰ লগে লগে আপোনালোকে যাতে পাই থাকে। আৰু আজিলৈ টাটা বাই বাই, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।